কি কৰিছা? কাপোৰ ধুইছা নেকি? হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। জুলফি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ। তো দেওবাৰ দিনটো মানে মই ঘৰত আছোঁ মানে ৰাতিপুৱাৰ পৰা মোৰ আব্বাই মোক চিঞৰি আছে, উঠ 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 কৰোঁতে কৰোঁতে এতিয়া প্ৰায় 9টা বাজিলে। 9টা বজাত মই উঠিলোঁ, উঠি চাহ তাহ খালোঁ। খোৱাৰ পিছত মানে গম পাইছোঁ বাৰী পিছফালে কিবা কাম কৰিব। তো তালৈকে মোক উঠাই আছে। দেওবাৰ দিনটো উঠ, আব্বাও ঘৰত আছে মানে মোৰ, কৈছে উঠ উঠ কাম আছে। তো কি কাম কৰিব মাতিছে, কি কৰিম দেওবাৰ দিনটো আমি ঘৰত থাকি গোটেইখিনি আপোনালোক গৈ আছো মাতি আছে। তো আপোনালোকক সকলোবোৰ দেখাম, তো চাই থাকিব আপোনালোকে। কাপোৰ ধুইছা নেকি? মোৰ কাপোৰ ধুইছে আজি তাই। বহুত দিনৰ মূৰত আজি কাপোৰ ধুইছে, আজি দেওবাৰ হয় ন, উলিয়াই লৈছে। এনেই তুমি লেতেৰা কাপোৰ মোক পিন্ধোৱা ন, বহুত দিনৰ আজি কাপোৰ ধুইছে চাওক। পাৰিছা জানো? বজাই আছো, লৈ আহিম নহয় এতিয়া। ৰাতিপুৱা দেওবাৰ দিনটো মোৰ ভাগি এয়া ভাত ওলাৰ পাছত কাম, ভাত খোৱালে কাম কৰে, সেইকাৰণে কাম কৰে। কাম কৰিছা খাইছে এইটোৱে আন আজি চিৰাকে খাই চাওঁ। আবাজে মুড়ি খাব বোলে, জলপান নালাগে, মুড়ি আন আবাজে খাব। চিৰা লগত মুড়ি মিচকি খাব। খাইছা? এয়া আমি চিৰা আৰু কলখনা খাইছো। এইফালে মইনাটাকো খুৱাই দিম। চিৰা আৰু কলখনা কেনেকুৱা লাগে বা? ৱাও, আপোনালোকে খাব চিৰা আৰু কলখনা, কিমান টেষ্টি হয়। খুৱাই ইমাম অকণ এইটো মৰা গছ এজোপা আছিলে, তাকে কাটি আছো। হৈ গল। ভাগিলে কিন্তু ৰৈ গল। হৈ গল কাটি। কাটি কাটি ইয়াত থৈছে। তেতিয়াৰ পৰা কাম কৰি আছো। মোৰ মানুহজনে কি বনাইছে আজি খাবলৈ, দেওবাৰ দিনটোত আজি ঘৰতে আছো। মই কৈছো মই ভাল পোৱা কিবা বনাবা। কি বনাইছে আহকচোন চাওঁ কি বনাইছে। কি বনাইছা আজি মই খাবলৈ? তিতা কেৰেলা। তিতা কেৰেলাটো মই ভাল পাওঁ। কিহেদি বনাবা তিতা কেৰেলা? তিতা কেৰেলাই আলুৱে আৰু দালি বনাম আৰু হ'ব আৰু। মইতো তিতা কেৰেলা বহুত ভাল পাওঁ, সেইকাৰণে বনাইছো আৰু। আজি তিতা কেৰেলা খাম ন? যোৱা যোৱা জল্দি বনোৱা, মই কাম চাম কৰি আহো। ৰখা। ক'ত যাম, মই কামহে কৰিছো পাছফালে। কাম কৰি আহো।
ব'লা এখন তামোল গছ কাটি আহে হ'ল ভাগৰ লাগি গৈছে কোনোমতে এইকণ হৈছে আৰু মই দেখাই আছো আপোনালোকক চাই থাকক ৰাতিপুৱাৰ পৰা লাগি লাগি সেই খুঁটা পুতিলো এটা দুটা তিনিটা খুঁটা পুতি তামোল গছ মৰা তামোল গছ আছিলে তামোল গছজোপা কাটিলো তাৰপিছত আটলছ কঁঠাল এজোপা আছিলে সেইজোপাও কাটিলো মৰা সেইবিলাক কাটি পেলাই বনালো তাৰপিছত আব্বাই এখন বৈছিলে দেখিছে দেখাম ভিডিঅ'ত দেখা পাইছে চাগে বৈছিলে তাৰপিছত এতিয়া মই এইখিনি লগাই দিম এনেই লগাইছো আৰু যেনে তেনে চলি যাবৰ কাৰণে বনাইছো ভালকে বনাম গৰু আছে গৰু এজনী আছে তাৰপিছত এতিয়া ধান কটা সময় হৈছে ন খেৰ চেৰ মানে ৰাখিবৰ কাৰণেতো বনাইছে সেইটো কাৰণে দেখাম কমপ্লিট হৈ যাব গোটেইখিনি বনাই তাৰপিছত আপোনালোকক দেখাম চাওক এতিয়া বনাইতো এইখিনি কোনোমতে হৈ গ'ল ওপৰত টিং আনিব টিং লগাই দিব কি হয় আৰু চাই থাকক আজিৰ দিনটোত মই নাজানো তামোল গছজোপা কাটিলো গম পায়ে আপোনালোকে তাৰ পৰাই কাটি ইয়াত লগাই দিছো এনেই পেলনিহে যাব তো কামত লাগি থাকক আগফালে দেখাম আহক এইটো ফ্ৰণ্ট চাইডটো এয়া ঢাক খাই যাব খেৰ দিয়াৰ লগে লগে ধান কটাৰ হেৰিবোৰ খেৰ ৰখাৰ লগে লগে এয়া চব ঢাক খাই যাব এনেই অলপ দি দিলো আৰু এনেই যোৱাতকে কোনোমতে এইখিনি হৈছে আৰু কি হয় আৰু চাই থাকক খেৰ থ'বলগীয়া হৈ গ'ল এইখিনিতো হৈ গ'ল আপোনালোকে গম পাইছে এতিয়া ইয়াত আমাৰ মানে খেৰ কিনিছিলে বেলেগৰ পৰা কিনি আনি পেলাই এতিয়া আগফালে থৈছিলে সেইখিনি এতিয়া আনি পেলাই ইয়াত থ'ব তাৰপিছত আকৌ এখন বনাব লাগিব এয়া তাকে কাটিছোঁ কাটি পেলাই এয়া কাটিছোঁ কটাৰ পিছত ইয়াত আকৌ এখন বনাই পেলাই মানে আৰু এখন দিব লাগিব খেৰ সোমোৱাৰ পিছত আকৌ এখন বনাব চাই থাকক এতিয়া আকৌ মই এইখিনি কাটিবলগীয়া আছে কাটো কাটি পেলাই চাচি চাচি বনাওঁ কিমান কাম এতিয়া বাজি গ'ল 1টা বাজিবই হ'ল তো চাই থাককচোন দেওবাৰ দিনটোত কি হৈ থাকে মোৰ লগত ইয়াক দেখি মোৰ আগৰ দিনলৈ মনত পৰি গৈছে বেলেগ কথা নাজানো মই কিন্তু আগতে বহুত মানে এনেকে খেৰৰ লগত বহুত খেলা ধূলা কৰিছিলোঁ আগতে এনেকে খেৰৰ ওপৰত জঁপিয়াইছিলোঁ আগৰ দিনৰ কিন্তু বহুত আছিলে আপোনালোকে যদি আগতে এনেকে কৰিছিলে তো কমেণ্টত জনাব আৰু মোৰ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব মোৰ আব্বাই আনি দি আছে কোনোমতে এইটো বনাই হ'ল চাওক ইয়াতে খেৰ চেৰ এনেকে চব থৈ দিলে আৰু কিবা আকৌ অহাটো দেওবাৰলৈ কৰিব লাগিব এতিয়াতো নহ'লে কাম এতিয়া টাইমো হৈ গ'ল বহুত চাওক আৰু যিমান জাবৰ চাবৰ আছিলে চব ইয়াতে চাফা কৰি জুই লগাই দিলোঁ কাম কি কৰিলোঁ কেনেকৈ কি কৰিলোঁ দেখিলে আৰু বৰ ভাল লাগে ঘৰত থাকি এনেকৈ কাম কৰিলে আজি দেওবাৰ আছিলে তাতে টাইম পালোঁ আব্বাকো অলপ সহায় কৰিলোঁ তো আপোনালোকেও পাৰিলে ঘৰৰ মানুহক এনেকৈ কামত সহায় কৰিব ভাল পাব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিব আৰু বাই